ইছৰা ইমান ক্লিয়াৰ ৱাটাৰ মই ইয়াত ক'ত ফ'ল' কৰা ইউটিউব গোটেই বাল্টিং ঢালিব লৈছিলে জানানে তাহাঁতি হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এইজনী আমাৰ লগত আছে ৰুহি চ' আমি এতিয়া গৈ আছোঁ অলপ ফুৰিবলৈ আচলতে ছাডেন প্লেন হ'ল যোৱাকালি মা ঘৰত আহিলোঁ আৰু আহি থকা প্লেন চব ছাডেন মানে তো ভাবিলোঁ ডিচাইড কৰিলোঁ আমি ক'ৰবাত ফুৰি আহোঁ বুলি এইফালে চিম্পি আৰু বোলে চিম্পি শাহু মায়ে মা কিউট মাজনী আপোনালোকেতো দেখিছে চিম্পিয়ে মানে আমি গুৱাহাটী গৈছিলোঁ ভিডিঅ'টো দেখিছে চ' আমি এতিয়া যিহেতু গোটেইখিনি আছোঁ পাপাই ক'লে ব'লা অলপ ফুৰি আহোঁ দে এনেকুৱা টাইমবোৰ নাপাওঁ আচলতে চ' সেইকাৰণে আমি ফুৰিব যাওঁ আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে ক'ত আমি ফুৰিব যাম তো এতিয়া আপোনালোকক লৈ যাওঁ আচলতে এতিয়ালৈকে আমি ডিচাইডেড নহয় ক'ত যাম এখন ভাবিছোঁ টুংটাও যাম বুলি এতিয়া লাষ্টত ফাইনেলিহে গম পাম ক'ত যাম 7 km যাম ভাবিছিলোঁ এখন খালি বন্ধ আছে আজি এতিয়া টুংটাও যাওঁ ভাবিছোঁ চাওঁ এতিয়া কি হয় চাই থাকিব ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত থকা বেল নটিফিকেশ্যন অন কৰি থ'ব যাতে পিছলৈ যদি কিবা ভিডিঅ' নটিফিকেশ্যন পাই যায় এইটো কৈ দিয়া ছাবস্ক্ৰাইব কৰিব কৈ দিয়া এতিয়া আমাৰ গ'লো ইয়াৰ গাটো বহুত বেয়া ইয়াৰ একদম চকু তকু সোমাই গ'ল ইয়াৰ গাটো বেয়া একদম আমি যাম কি হৈছে বেটা চ' ট্ৰিপটো ষ্টাৰ্ট কৰোঁ আৰু আমি অলপ ফ্ৰেছ হ'বলৈ সোমাইছোঁ এখন আমাৰ একদম ডেইলি লোকেল স্পট আৰু 37 NH 37 ধাবা এইখন ধাবাখন পিছফালে আপোনালোকে এইফালে আহিব পাৰে ইয়াতো আহি খাবহি পাৰে ৱাশ্বৰুম যাম ৱাশ্বৰুম গৈ ডাইৰেক্ট আমি যাম কামলাং আৰু আচ্ছা আপোনালোকক জনোৱাই নাই আমি যাম কামলাং বাকী দুখন ৰিজৰ্টে বন্ধ টুংটাও আৰু 7 km ভয় কৰিছে তই ভয় লাগিছে নেকি গেং আমাৰ গেং হে একদম ডাঙৰজনী হ'ল সৰুকেইজনী হ'ল ডাঙৰ আপোনালোকে কামলাং আহিলেও পাছ বনাব লাগিব এটা দোকান থাকি ইয়াতে পাছ বনাই ল'ব পাৰে আৰু আই কাৰ্ড আনিবই যিমান পাৰ্চেণ্টেজ চবে আই কাৰ্ড আনিব পাছটো মেণ্ডেটৰী হয় ইয়াত চ' আমি আজি যিহেতু অৰুণাচল আহিছোঁ ইয়াত মানে কিবা দেখিছোঁ কিবা এটা ফেষ্টিভেল আছে চাগে কিবা ৱাটাৰ ফেষ্টিভেল নেকি ভালকৈ নাজানো মই চাইছিলোঁ নেটত খালি ইমান একজেক্টলি দেখুওৱা নাই চবেই সৰুকৈ বাল্টিং এটা লৈ গৈ আছে মানে আৰু ফ্লেগ এখন তাহাঁতৰ ফ্লেগ এখন আছে এখন লগাই পিনে আৰু লগতে এটা বাল্টিং মানে প্লাষ্টিকৰ কিবা এটা টেমা এটা তাৰপিছত এতিয়া দেখিছোঁ গোটেই পানী ছটি আছে পানীৰ খেল কিবা আৰু চ' আমি মানে কৰিয়ে থৈছে আমি পালোহি আৰু আজি মানুহ ভালেমানখিনি আছে চব অসমৰ গাড়ী বহুত মানুহ আমি বুক কৰি থৈছিলোঁ বাৰু টেবুল আপোনালোকেও অহাৰ আগত বুক কৰি থ'ব তো আমি গম পাইছিলোঁ ইয়াত বুক কৰিব লাগিব কাৰণ চব বন্ধ সেইকাৰণে আমি অহাৰ আগত বুক কৰি ল'ব ফোন নম্বৰটো ইয়াতে দি দিম স্ক্ৰীণত নহ'লে বা তলত মই ফোন নম্বৰটো দি দিম আপোনালোকে অহাৰ আগত বুক কৰি ল'ব আগতে দেখুৱাইছোঁ অলৰেডি তো এইবিলাক কটেজ আছে কটেজ বহুতখিনি চব দেখুৱাইছোঁ আপোনালোকক মোৰ কামলাঙৰ ভিডিঅ'টোত চাব আগতে এইবোৰ কটেজ আছিলে তো আগতে এনেকৈ যেতিয়া আমি মাজে মাজে পানীৰ মাজে মাজে টেবুল লগাই দিলে পানীৰ মাজে মাজে এইবোৰ টেবুল লগাই দিছে সেইখন পাহাৰখন ধুনীয়াকৈ ওলাই থাকে পূৰা পানীৰ চাউণ্ড শুনিছেনে নাই শুনা পূৰা
খালি এটাই বেয়া, ৱাশ্বৰুমটো বহুত দূৰত। সেইটো ৱাশ্বৰুম সেইফালৰ পৰা আমি খোজকাঢ়ি গাড়ী তাত থৈছোঁ, থৈ পিনে এইফালে আহি এইফালে খোজকাঢ়ি পিনে, আৰু এইটো ৱাশ্বৰুম। বুক কৰি থৈছিলোঁ যিহেতু, এটা আমাক সেইফালে পানীৰ মাজত দিছে আৰু এটা এইটো পাপাই বহিলে। আমি পানীৰ মাজত বহিম। অহালৈকে ইমানেই বেছি ভিৰ আছিলে, মানুহৰ ইমান ভিৰ, এইখিনি পূৰা শুনিছে নহয়, কিন্তু এইফালে পূৰা এতিয়া খালী হৈ গ'ল। পানীৰ ফ্ল' দেখিছে নাই? ইছৰা মৰম লগা ন? ইয়াত ক'ত ফ'ল' কৰা? ইউটিউব? ইনষ্টাগ্ৰামত ফ'ল' কৰি। নামটো কি তোমাৰ? পিহু। তুমি বুলিয়ে কৈছো দেই। আহি মাতিলে, মই মানে কেতিয়াও লোৱাই নহয়, তো আজি ফাৰ্ষ্ট টাইম আনিছো মানে এনেকৈ। থেংক ইউ মাতাৰ কাৰণে। আমি চব পানীত বহিলোঁ, মাহঁতে সেইফালে বহিছে। ঠাণ্ডা পানীখিনি বিৰাটেই ঠাণ্ডা, ভৰিটো বিষাই গৈছেগৈ, কিন্তু বাহিৰৰ গৰমটো মানে ফিল হোৱা নাই একদম। ইয়াৰ আগৰ মই যেতিয়া আহিছোঁ, মই পানীত নমাই নাছিলোঁ আচলতে, আৰু পানীত এইবিলাক নাছিলেও, নতুনকৈ দিলে। হাই ইমান ক্লিয়াৰ ৱাটাৰ দেখিছে নাই? গ'লো ককাকৰ লগত, খেলি আছে পুৰা পাথৰ। আমি ওলালোঁ, এতিয়া 4টা বাজি গ'ল, বহুত বেছি দেৰি হৈ গ'ল। আমি ৰাতিপুৱাই অৰ্ডাৰ দিছিলোঁ, কিন্তু ইমান বেছি ছাৰ্ভিচটো বেয়া, সেইটো নাজানো। আমি ফুল পালোঁ, আমি পাহাৰৰ পৰা ফুল ল'লোঁ। সেইটো নাজানো ছাৰ্ভিচটো আজিয়ে বেয়া আছিলে নেকি, বিকজ আজি চবফালে বন্ধ আচলতে। অৰুণাচলৰ কিবা এটা ফেষ্টিভেল আছে, আৰু এইখনেই খোলা আছিলে, সেইটো কাৰণে মে বি। কিন্তু মানে ছাৰ্ভিচটো বহুত বেছি বেয়া আছিলে, খানাও ঠিক ঠাক, আৰু ইমান বেছি ভাল নহয় খানা। আগৰবাৰ মই অকলে আহিছিলোঁ, অকলে মানে কি আমিয়ে আছিলোঁ, অকল কোনো নাছিলে, সেইকাৰণে ইমান প্ৰব্লেম নাছিলে। বাট আজি মানে একচুৱেল মানে যেতিয়া মানুহ বেছি হয়, তেতিয়া গম পাই যায় ন ৰিভিউজটো, ছাৰ্ভিচটো আচলতে। তো সেয়াই আৰু চিম্পলি। আমি এতিয়া গল্ডেন পাগোডাত সোমাওঁ, যিহেতু তাহাঁতৰ কিবা এটা ফেষ্টিভেল চলি আছে, অলপ সোমাই যাওঁ। জেডিহঁতে দেখা নাই, চ' এয়া হৈ আছে এইটো ফেষ্টিভেল, চেংকেন কিবা এটাটো হয়। চবেই বাল্টিং লৈ লৈ আছে, সেয়া পানী। গাই চাই পেলাবচোন, পুৰা পানী খেলা, মোৰ পুৰা পানী ঢালি দিলে। গোটেই পানী ঢালিলে, গোটেই বাল্টিং ঢালিব লৈছিলে জানানে তাহাঁতি, তিতি মেলি। সেই ধুনীয়া দিছে।
ओहो ইয়াতে আজি চাকি তাকি দিছে তাতে আসলে কিবা এটা হয় খালি বিৰাট ধুনীয়া লাগিছে আৰু গোটেই ভিউটো বিৰাট যেবাৰ আহোঁ সেয়ে ভাল লাগে পুৰা পানী খেলি আছে তাহাঁতি ইমান ধুনীয়া লাগিছে চাওকচোন টেম্পলটো কোনোবা যদি অৰুণাচলৰ আছে কমেণ্টত জনাব কি হয় এইটো আচলতে কি হয় এইবোৰ চিল্পি কি হয় এখন কিমান হা বাবা